নমস্কাৰ বন্ধুসকল, মই উজ্জ্বল বৈশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন ইউটিউব চেনেল আছামিজ বিবিধা। এই চেনেলৰ জৰিয়তে আমি কথা পাতিম খাদ্য, স্বাস্থ্য, বিজনেছ আইডিয়া আৰু সাপ্তাহিক ৰাশিফল। যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তলত থকা ঘণ্টি বটনটো দাবাই অকল আজি আমি আলোচনা কৰিব ওলাইছোঁ আপোনাৰ ব্যৱসায় আইডিয়াৰ ওপৰত। চাওক, বৰ্তমান সমগ্ৰ বিশ্বতে কৰোণাই এক সংহাৰী ৰূপ ধাৰণ কৰি আহিছে। এই সময়ছোৱাত বহুতো প্ৰয়োজনীয় সামগ্ৰী যেনে খাদ্য বস্তুৰ লগতে ঔষধ, মাস্ক এইবোৰ বস্তুৰো অনাটনে মাৰ্কেটখনত দেখা দিছে। এই সময়ছোৱাত আমাৰ অসমীয়া যুৱক, কিছুমান সৃষ্টিশীল যুৱকে তেওঁলোকৰ চিন্তাশীলতাত আমাৰ স্বাভিমান ফুলাম গামোচাখনিৰ পৰা এখন সুন্দৰ সুন্দৰ মাস্ক তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আৰু বজাৰতো ইয়াৰ চাহিদাটো বৃদ্ধি পোৱা দেখা গৈছে। আমাৰ ইয়াত বুলিয়ে নহয়, ধৰক দেলহি, মুম্বাই এইবিলাকতো আপোনাৰ এইখনৰ চাহিদাটো দৃষ্টিগোচৰ হৈছে, গম পোৱা গৈছে। চাওক, মোৰ খুৰা এজন কৰ্মসূত্ৰে দেলহিত বাস কৰে। তেখেতে নিজৰ ব্যৱহাৰৰ অৰ্থে কেইখনমান মাস্ক বনাইছিল। সেইকেইখনো তেওঁৰ সতীৰ্থ, যি কলনীত থকা সতীৰ্থ, তেওঁলোকেও তেওঁৰ পৰা ক্ৰয় কৰিবলৈকে ইচ্ছা প্ৰকাশ কৰিছে। এইটো ক্ষেত্ৰত মই ভাবিব ধৰিছোঁ যে আপোনাৰ এইখন যিটো মাস্ক বনোৱা কাৰ্যটো আমি এটা সৰু উদ্যোগ ৰূপত গঢ় দিব পাৰোঁ নেকি? কাৰণ কি, এইখন মাস্কখন আপোনাৰ বজাৰত উপলব্ধ মাস্কবোৰৰ তুলনাত বহু ওপৰত নহ'লেও সমসাময়িক হয় আৰু কিছু কিছু মাস্কৰ তুলনাত আপোনাৰ সেইবিলাকৰ কিছুমানৰ তুলনাত ওপৰতো আছে এইখন। এয়ে আমি চিন্তা কৰিব পাৰোঁ নেকি যে এইটো এখন ব্যৱসায় ৰূপত গঢ় দি উঠা? ব্যৱসায় আইডিয়াটো আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। মই ভাবোঁ এইটো এটি সময় উপযোগী সুন্দৰ ব্যৱসায়, যাৰ জৰিয়তে আমি থলুৱা বজাৰখন দখল কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ম। সকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ আগতীয়াকৈ ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো দবাই দিব। জয় আই অসম।